মই বৰ্ণালী SL লাইফষ্টাইলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু এতিয়া ৰাতিপুৱা সময় 5:30 হৈছে। অলপমান ওলাই আহিছোঁ ৰাস্তাৰ ফালে। ৰাতিপুৱা কামখিনি হৈ গ'ল, গা ধুই ল'লোঁ আৰু এতিয়া মানে অকণমান ৰাস্তাৰ ফালে ওলাই আহিছোঁ ফুৰিবলৈ। ৰাতিপুৱাৰ যিহেতু ওলাই অলপ ভাল লাগে। ৰাতিপুৱাই মহ গৰু সকলোবোৰ উলিয়াই দিলে আৰু এইফালে আছে আমাৰ ছাগলীজনী। ইমান ৰাতিপুৱাই উলিয়াই দিলে, তাই একেবাৰে খাহ নাখায়, এনেকৈ ঘৰৰ ফালে চাই ৰখি থাকিব আৰু ওলাই আহিছিলোঁহে। বৰষুণ যিহেতু আৰম্ভ হ'লে, এতিয়া আৰু বেছি আগলৈ নাযাওঁ, ঘৰৰ ফালে যাওঁ। কাপোৰকেইটা ধুই দিছিলোঁ, বৰষুণ আহি গ'ল আৰু এতিয়া সামৰি থৈ দিওঁ। ৰাতিপুৱাৰ ভাত খাবলৈ ওলাইছোঁ। এইফালে ভাতকেৰেলা, আলু, জিকা এনেকৈ এখন চব্জি বনাইছোঁ আৰু ভাত ৰাতিপুৱা বিশেষ আমাৰ বনোৱা নাযায়, যিহেতু বহুত দৌৰা দৌৰি হয়, সোনকালে সকলোবোৰ ওলাই যায়। সেইকাৰণে ৰাতিপুৱাৰটো যেনে তেনেকৈ বনাই খোৱা যায় আৰু ভাত পানী খাই এতিয়া আহিছোঁ গাখীৰ নিবলৈ। এইফালে দেহা আগত মোক লৈ আহিছে আৰু বেছি দূৰত নহয়, এইখন ঘৰৰ পৰাই লৈ যাম। এতিয়া গাখীৰখিনি লৈ এইটো চাওক কি চৰাই। আজি ৰাতিপুৱাতে মানে কি হ'ল, নিম গছ এডালৰ ওপৰৰ পৰা পৰি থাকিলে, ক'ৰবাত দুখ পালে নেকি, এতিয়া মানে পোৱালিটো এনেদৰে বহিয়ে থাকে। এইটো কি চৰাই আপোনালোকে জনাবচোন বাৰু। মুখখন ইমান ডাঙৰ, মানে বহুত ডাঙৰকৈ মেলি দিয়ে, ভয় লাগি যায়। এনেকৈয়ে থাকে আৰু ৰাতিপুৱাৰ পৰাই পানী দিলোঁ আৰু খুদ চাউল এনেকৈ দি আছোঁ। খাইছে যি দিছোঁ তাকেই, কিন্তু মানে পোৱালিটো উঠিব নোৱাৰে। কি হ'ল জানো, দুখ পালে নেকি বহুত বেয়াকৈ। বোলে আচাৰ বনাবৰ কাৰণে জলকীয়া কেইটামান ধুই আনি এনেদৰে ৰ'দত মেলি দিছোঁ। এইফালে মিষ্টাৰে কিনি আনিলে কুচিয়া, 3টা আছে। মৰিছে নেকি? এইটো চাগে জিন্দা ন, এইটো মৰা। এতিয়া চাফা কৰিব। এইটো চব বৰশীত লাগিছে আৰু বৰশীটো এনেকৈ লাগিয়ে থাকিলে, ভিতৰত সোমাই গ'ল ন। আমাৰ এনেদৰে চাফা কৰে। ইয়াত তাঁৰ এডালত এনেদৰে বান্ধি লয়, লৈ কিনে এতিয়া ডিঙিটোৰ ওচৰত এনেকৈ অকণমান কাটি দি কিনে টানি দিব আৰু বহুতে বহুত ধৰণে চাফা কৰে। ধুনীয়াকৈ এৰি আহিছে। কিছুমানে যে পাত দি কিনে এৰুৱাই, ধুনীয়াকৈ এৰি আহিছে। সেইখিনি পৰা ছিঙি গ'ল, হৈ গ'ল। এটা চাফা কৰি হৈ গ'ল। কেঁচাই খাই দিয়ে। আগতে এইটো উলিয়াই ল'বা। ইমান তেজ ওলাইছে ন, বহুত বেছি তেজাল হয়। এইফালে এতিয়া অনাৰস কাটি লৈছোঁ। এতিয়া দুপৰীয়া 12টাই বাজিলে। ভাত বনাই আছোঁ ইফালে, আৰু অনাৰস কাটি অনাৰস খাই আছোঁ। ইফালে দেহাই খাইছে গৰমত আৰু ইফালে মিষ্টাৰ আছে, কিন্তু নেদেখুৱাওক, তেনেকৈ আছে কাৰণে। আৰু এতিয়া আমি অনাৰস খাই লওঁ। তুমি ইমান খাই দিয়া, খোৱা নাই? খোৱা ভাল লাগিছেনে? মিঠা নে দেখা? মিঠা ন, মিঠা।
এতিয়া সেইখিনি মই খৰিতে জোল বনাই দিম আৰু পটল ফ্ৰাই কৰি ৰাস্তাৰ ফালে এইফালে আছে আমাৰ মিষ্টাৰ আৰু দেহা ৰিলচ চাই আছে ঘূৰি ঘূৰি আহিলোঁ আৰু আহি এতিয়া চকীখন বাটতে পাৰি থৈ দিয়া আছিলে ইয়াতে বহি লৈছোঁ দেহা আৰু মই আমি ইয়াতে বহি লৈছোঁ আৰু বৰষুণ দিব চাগে এয়া বতৰটো চাওকচোন ইমান বেয়া হৈছে কোনফালে দেখুৱাম মানে এইটো চাইডে বহুত বেয়া হৈ আহিছে আৰু আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব লগতে কাষত থকা বেল আইকনটো অল কৰি দিব তেতিয়াহে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই যাব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই